Thang ni phai ke thomani Dipu Arboretum Cum Craft Center Conference Hall along CM Dr. Tuliram Rong Hangpen Pirangkia ma inisi surini rain kora trok pen inkora troksia baha Central Budget pen karbing lo phan kuti pharohinia tangka ki panong ponalam thi ki pangda Pirangkia mai long karbing lo Thomas Council CM Dr. Tuliram Rong Hangpen lam thi ki paklang ponke non surini rain kora trok pen inkora troksi Asingkan Central Budget along North East Sangkang along ke paching thurasai ke claim ke dam Japan kadukawe kuti suri inkora nerkep atangka panong ponlo Lasolong karbiang long angkang pialong ta ke thedum ke pachelar Japan kuti pharohinian panong ponlo Laso tangka pen pinangan kaching thurasai ke claim thek ponlong popusi ningje Kidamtangapur Prime Minister Narendra Modi lapen Assam Chief Minister Dr. Himanta Biswa Sarma phan kachuning ripona tengpensi longlo lapen karbing lo phan 6 schedule longri pumatha ke paching thur ponja phan si laso tangka pathik ponlo pinpur me nona phong bajara long lapu ana tangka nangki pabat pipon lage komania song pen lamdon kachitok pen napukali pin pensi bajara long tangka nangki pabat pipon lupusi CM Rong Hang pen ningji thu Kidamtapur karbiang long aphan direct funding nangji pukachuning ridun ang theksi nona phong ki chengsi ang deng ki chunang thek longlo pusi CM Dr. Tuliram Rong Hangpen ningje pong Bharatiya Janata Party moi ticket pam boli kuno koribo na ar ticket khoja system na ticket clear na gotike Bharatiya Janata Party ho eta bihar rajniti dol dole je daitto diye যদি মুভি যে কালিপাড়া দল যদি মতো সিএমও নালাগে এমডিসিও নালাগে এমএলএ উঠাটো বেলেগ কথা সাধাৰণ কৰ্মী হিচাপে কাম কৰিব লাগে মই কৰিম দলৰ কাম কৰিম বুলি আহিছো কাৰণ দলৰ বহুত দলৰ মই ছাত্ৰ সংগঠন পৰা কৰি আহিছো আজি মই 56 ইয়াৰ্স পাৰ হৈছো ৰাজনীতিটো মই যেতিয়া কাৰ্বি আংলং অটোনমাস ষ্টেটৰ আন্দোলনৰ পৰা সংগ্ৰামৰ কৰি আহিছে তেতিয়া পৰা মই জড়িত আছো তেতিয়া পৰা মই বহুত আন্দোলন কৰিছো নিজেও জেলৰ থাকিছো গোটেইখিনি বন্ধ কৰিছে ইনডিফিনিট বন্ধ গোটেইখিনি কিন্তু মই যেতিয়া আমি সিদ্ধান্ত লৈছো এতিয়া যে কাৰ্বি আংলং যদি পৰিৱৰ্তন লাগে কাৰ্বি আংলঙৰ যদি সকলো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰা স্থানীয় বসবাস কৰা যদি সমান্তৰাল হিচাপে ডেভেলপমেণ্ট যদি হ'ব লাগে কাৰ্বি আংলঙত যদি স্থায়ী শান্তি যদি লাগে কাৰ্বি আংলং যদি নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাক যদি সংস্থাপন লাগে তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ লগত পাৰ্টিৰ লগত থকা দলে থাকিব লাগে বুলি আমি সকলোৱে সিদ্ধান্ত লৈছোঁ গতিকে আপোনালোকে চাওক ইয়াত যে টিকেট কোনে পাব নাপায় এইটো আমাৰ ইমান নহয় আমাৰ টিকেট খোজা চিষ্টেমটো নাই আপোনালোকে লাগে যে ইলেকশন ডিক্লেয়াৰ নকৰাৰ আগতে এছআৰচি টিকেট ডিক্লেয়াৰ কৰিছে ইলেকশন ডিক্লেয়াৰ নকৰাৰ আগতে কংগ্ৰেছে টিকেটৰ কাৰণে 50,000 ল'লে নহয় নহয় জিকা হাৰাটো পিছতে কথা নহয় হাৰা জিকাটো পিছত কথা গতিকে কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত এটা লৈছে আপোনালোকে চাওক এনেকুৱা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাল পায় আপোনালোকে 3 বাজিৰ পৰা মোৰ ঘৰ আহকচোন আপোনাৰ কেমেৰা লৈ কেইটা ৰিপৰ্টাৰ বিলাক 3 বাজিৰ পৰা গোটেই কাৰ্বি আংলং ৰাইজ আহি প্ৰত্যেক দিনে 600 700 1000 গ্ৰুপ কৰি জইনিং কৰি আহে বাছ লৈ আহে ৰাতিপুৱা বাছ লৈ আহে গাড়ী ৰিজাৰ্ভ লৈ আহে মইতো আচৰিত পাইছো কেইটা বজাত আপোনালোকে ওলাইছে স্যার আমি আমলি পৰা ওলাই আহিছো ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 10 বাজিৰ পৰা আহি ইয়াত ৰাতিপুৱা পাই 4 বাজি 3 বাজি চিংথং সোচেং দহৰ বাগৰি নিলি আপোনালোকে বিশ্বাস নকৰিব পাৰে কালি ৰাতিপুৱা আপোনালোকক 3টা বজাৰ মোৰ ঘৰ আহক একেলগে চাই প্ৰত্যেক দিনে আহে জইনিং কৰিব পাৰে 6 মাহ কন্টিনিউ হৈছে গতিকে আপোনালোকে কালি আহক মোৰ ঘৰত একেলগে চাম ৰাতিপুৱা 3টা বজাত হ'ব কাৰ্বি আংলঙৰ কংগ্ৰেছ আৰু একেএছএলচি কোটবা মিটিং কৰা দেখি পাইছে সেইদিনাটো আপোনালোকে ওচৰতে ইয়াত ডিফুপাৰ বেছি দূৰ নাই বৰজান তেওঁলোকৰ একেএছএলচি মিটিং 2000ও হোৱা নাই মই আপোনালোকৰ কেমেৰা জৰিয়তে মই দেখা পাইছো আৰু কংগ্ৰেছৰ মিটিং
নগাঁও ডিস্ট্ৰিক্ট, হোজাই ডিস্ট্ৰিক্ট, ৱেষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্ট আৰু হাফলং ডিস্ট্ৰিক্ট আৰু কাৰ্বি আংলং 5টা জিলাত সভা তাত পাতিছে। 5টা জিলাত সভাত মাত্ৰ 2-3 হাজাৰ মান আছে। মই যিটো মাতৃ পত্তা বিতৰণ কৰিব তাতো প্ৰায় 10,000 মান মানুহ গোট খাইছে। আপোনালোকে গৈছে, আপোনালোকে নিজে গৈছে। গতিকে আজিৰ দিনটো আপোনালোকে দেখা পাইছে, ৰাইজে গম পায়। আৰু কাৰ্বি আংলঙৰ মানুহটো মই সদায় কৈ থাকো, সহজ সৰল মানুহ কাৰ্বি আংলং। বেছি মিছা কথা ক'লে মানুহে বেয়া পায়। মই যদি বাৰে বাৰে মিছা কথা কয় তেতিয়াহ'লে মানুহে বেয়া পায়। APSMCৰ মানুহৰ আগত বহুতো ভুল বুজাবুজিৰ কথা, মনসজা কথা তেওঁ কৈ আছে। ৰাইজক যিটো ৰাজনীতিৰ ষড়যন্ত্ৰ বুলি কয়, পলিটিকেল কনস্পিৰেচি, পলিটিকেল মটিভেটেড, তেওঁ সেইটোবিলাক কয়। যিটো কৈ আছে তেওঁ জীয়াই কথাটো কৈছে, আপোনালোকে দেখা পায়। আৰু কংগ্ৰেছে তেওঁলোকক যিবিলাকক কৈছে সেইটো আপোনালোকে দেখা পাইছে, মনসজা কথাবিলাকে কৈছে। বিজেপি ৰাইজৰ কাৰণে, কাৰণ বিজেপি ৰাইজে গম পাব মানে আমাৰ কাৰ্বি আংলঙৰ মানুহ। আপোনালোকে ইয়াতে ৰিপৰ্টাৰ হলেও আপোনালোকে ইয়াত কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দা, ইয়াৰ মানুহবিলাক সহজ সৰল হয়নে নহয়? যদি মই বিজেপি কিয় মানুহে ভাল পায়, যে আঁচনিবিলাকৰ গাঁৱত দুখীয়া BPL ফেমিলিও পাইছে, বিল' প্ৰপাৰ্টি লাইনৰ মানুহবিলাক পাইছে। বিজেপি কিয় কাৰণে ভাল যে বিজেপি মিছা কথা নকয়। দিম বোলে দিম, কৰিম বোলে কৰিম। ৰাস্তা বনাই দিম, বনাই দিছে। ফ্লাইঅভাৰ লাগে, বনাই দিছে। মেডিকেল কলেজ আগত নাই, কৰি দিছে। কেঞ্চাৰ হস্পিটেল আগত নাই, কেঞ্চাৰ হস্পিটেল আমি বনাই দিছো, এতিয়া উদ্বোধন কৰাই বাকী আছে। তাৰাংচৰ নিচিনা যিটো নেকি জাগা পৰিৱৰ্তন কৰি দিছে। ডিপু আপোনালোকে চাব, সেই ফেব্ৰুৱাৰী মাহতে গোটেইখিনি আঁচনিবিলাকে উদ্বোধন কৰিব। অকল মই ডিপু কথাই কৈছো। ইয়াত কেঞ্চাৰ হস্পিটেল, ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাক বহুত দিনৰ মোক কমপ্লেইন কৰি থাকে যে ছাৰ ইয়াত ৰাস্তাটো খুব বেয়া আৰু ৰাস্তাটোত 4 লাইন লাগিব। মই এইটো ইউনিভাৰ্চিটি কেম্পাছত গৈছো, তাতে মোক 2-3 বাৰ মোক মাতিছে। তাৰ মানুহবিলাক মেম'ৰেণ্ডাম দিছে যে ইয়াত এক্সিডেণ্ট বহুত হয়, গতিকে মোৰ 4 লাইন বনাই দিছে। ডিভাইডাৰ, ষ্ট্ৰীট লাইট থাকিব, তাৰপিছত আকৌ এইখিনি ফুটপাথ আছে, তাৰপিছত আকৌ ফ্লাইঅভাৰ এটা অপেনিং হ'ব, এই মাহতে হ'ব, 20 তাৰিখে মানডে হ'ব। তাৰপিছত ডিপু বিউটিফিকেশ্যন, ডিপু ৰিভাৰ বিউটিফিকেশ্যন লেকটো আপোনালোকে দেখা পাইছে, সেইটো উদ্বোধন কৰিব কামটো সম্পূৰ্ণ হৈছে। কেঞ্চাৰ হস্পিটেলৰ আগতে আমি কেঞ্চাৰ হস্পিটেল ক'ত লৈ যাম? বিঘৰুৱা কেঞ্চাৰ হস্পিটেল মুম্বাই লৈ যাব, চেন্নাই লৈ যাব। দুখীয়া পৰিয়ালবিলাকৰ আৰ্থিক অভাৱ, তেওঁলোকৰ ক'ত কেনেকৈ ট্ৰিটমেণ্ট কাৰণে লৈ যাব। গতিকে ওচৰতে লৈ আহিছে ইয়াতে। আৰু যিমান পাৰোঁ কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এবাৰ বাজেটত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ পুঁজি দিবৰ কাৰণে। হস্পিটেলটো ইয়াত আছে। তাৰপিছত ইণ্টাৰনেশ্যনেল চুইমিং পুল ইয়াতে হ'ব, ইয়াত ডিপুতে হ'ব, এইটো ইনগ্ৰেশ্যন হ'ব। গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ পৰিৱৰ্তন। আৰু ইয়াত কাৰ্বি আংলং আপোনালোকে জানে, যেতিয়া কাৰ্বি আংলঙত বিজেপি চৰকাৰ অহাৰ পিছত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত এতিয়া কাৰ্বি আংলং স্থায়ী শান্তি বুলি আমি ক'ব পাৰোঁ। কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত নাই। এজন দুজন দল সংগঠনবিলাক এতিয়া মনসজা কথাবিলাক কৈ আছে, ইছ্যু লৈ থাকে। কিন্তু এটা জাতীয় সংগঠন হিচাপে টিম কাৰ্বি আংলং বা বিজেপিয়ে কোনো এটা সংঘাত নাই। আজি সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাকক আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে টিম কাৰ্বি আংলং সদায় চেষ্টা কৰে। আসনটো আমি সিদ্ধান্ত আজি লৈছো। মণ্ডল কমিটি যিমানখিনি আছে, ডিষ্ট্ৰিক্ট কমিটি আছে, যিমানখিনি MEC, EM, চেয়াৰমেন, ডেপুটি চেয়াৰমেন আৰু যিমানখিনি আমাৰ লিডাৰ্ছ আছে, ভাৰতীয় জনতা পাৰ্টিৰ যিমানখিনি লিডাৰ্ছ আছে, আজি আমি ইয়াত মিটিং আমি বহিছো। প্ৰায় 3 ঘণ্টা পাৰ হৈ মিটিং আমি ইয়াতে প্ৰত্যেক মণ্ডল কমিটি, প্ৰত্যেক লোকেল কমিটিৰ লগত আমি এছেছমেণ্ট ৰিপৰ্টটো লৈছো। আজি সিদ্ধান্ত লৈছে যোনে টিকেট পাওক, সঞ্জু বৰাই যদি টিকেট পায় তাতে সমৰ্থন কৰিব লাগিব। বিজেপি টিকেট যদি আনে বোকাজানৰ পৰা, এইটো আজি সিদ্ধান্ত লৈছে। আজি গতিকে যোনে টিকেট পাব তাতে আমি সমৰ্থন কৰিম বুলি আজি নিউজ ৰিপৰ্ট লংছদাৰেংটি কাৰ্বি আংলং লাইভ।